সকলোকে স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল এজ এ টাইম অসমলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। আপোনালোকে জানে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ কাৰণে অংগনবাড়ী কৰ্মী সহায়িকা ধাৰাবাহিক আন্দোলন অব্যাহত কৰি ৰাখিছিলে আৰু আজিলৈকে আন্দোলনৰ কিছু অংশ ৰৈ গৈছে, কিন্তু অংগনবাড়ীৰ এতিয়া জৰুৰী তথ্য আহি পাইছে। মই আপোনালোকক সবিশেষ জনাম। আপোনালোকে নিশ্চয় বহুকেইখন নিউজ চেনেলত আপোনালোকে প্ৰকাশ পাইছে, বহুকেইটা নিউজ। আপোনালোকে জানে মুখ্যমন্ত্ৰীৰ মাজতে মুখ্যমন্ত্ৰীক আকৌ উভতি ধৰিছে, মুখ্যমন্ত্ৰী এটা কৈছে আকৌ উভতি ধৰিছে সন্থাই, অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। আচলতে বিষয়টো কি হৈছে আপোনালোকক সবিশেষ জনাম। আৰু সঁচাকৈ অংগনবাড়ীৰ মাননি বৃদ্ধি হ'বনে বা অংগনবাড়ীৰ মাননি বৃদ্ধি অসম চৰকাৰ কৰিবনে? এনে ক্ষেত্ৰত সকলো প্ৰশ্নৰ সমাধান আজিৰ ভিডিঅ'ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আগবাঢ়ি যাব। প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ। ইয়াৰ আগতে মুখ্যমন্ত্ৰী কি কৈছে মই আপোনালোকক সবিশেষ কৈ আছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে CITUৰ লগত নবহে মুখ্যমন্ত্ৰীয়ে, কিয়নো CITU এটা CPMৰ দল আৰু বামপন্থী দল বুলি কৈছে, য'ত শিশুৰ ভৱিষ্যতে শিশু সেই বামপন্থী দলত যাব বুলি কৈছে। এনেকুৱা ধৰণে কৈছে যে শিশুৰ কাৰণে এটা খুব এটা বেয়া কথা, কিয়নো CPIM বা বামপন্থী দল সদায় চৰকাৰৰ বিপক্ষত বা এই দলে মানুহক ধনী দুখীয়াৰ মাজত ভেদাভেদ শিকায় বা এনেকুৱা ধৰণৰ চিন্তা চৰ্চা বা মানসিক এনেকুৱা ধৰণৰ শিকায়, যাৰ বাবে সেইসকল কেন্দ্ৰত যিসকল কেন্দ্ৰৰ কৰ্মীয়ে CITUৰ লগত আছে তাতে কোনো শিশু নিদিব বা এনেকুৱা ধৰণৰ কথা উল্লেখ কৰিছে। মই আপোনালোকক সবিশেষ জনাম। CITU আৰু এটা মন্তব্য কৰিছে CITUলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যে CITU হৈছে কেৰেলাৰ এটা সংগঠন আৰু আমাৰ অসমত আটাছো বহুত কেইখন সংগঠন আছে। অংগনবাড়ী কৰ্মী সহায়িকাই কিয় CITUলৈ যাব লাগে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে। CITUলৈ গ'লে কোনো ধৰণৰ সমাধান নহয় অসমৰ হাজাৰ হাজাৰ কৰ্মী সহায়িকাৰ, এই কথা সদৰি কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু কি কৈছে সবিশেষ মই আপোনালোকক শুনাই আছোঁ। মেইন কথাটো হৈছে ইয়াৰ ওপৰত এইখিনি কথাৰ ভিত্তিতে সন্থাই উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তেওঁলোকে CITU এৰি নিদিয়ে আৰু CITU এৰি নিদিয়ালৈকে অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি নকৰে অসম চৰকাৰে, এই কথা স্পষ্ট কথা। আৰু ইয়াৰ আগতে সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা নামৰ যি সংগঠন আছিল তাকেই কৈছিল বুলি এটা নিউজ চেনেলে দাবী কৰে আৰু কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগতে মাননি বৃদ্ধি কৰিলেহেঁতেন যদিহে CITUৰ লগত নাথাকিলেহেঁতেন। এনেকুৱা ধৰণৰ কথাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই মন্তব্য প্ৰকাশ কৰিছে। আপুনি কি ভাবে যে আচলতে হাতুৰি বা কাঁচিৰ চিহ্ন আছে যি বা ৰঙা ফ্লাগৰ কাৰণে অংগনবাড়ীৰ মাননি বৃদ্ধি পোৱা নাই নেকি? আপুনি কমেণ্টত জনাব। আৰু প্ৰেছ বিজ্ঞপ্তি দিছে এবাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই, সেয়াও আজি মই আপোনালোকক দেখাম। নতুনকৈ এটা প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী মহোদয় CITU নামানে নাই, মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকৰ প্ৰস্তাৱ মাননি বৃদ্ধি কৰক। কৈছে আপুনি CITU মানে নামানে সেয়া আমাৰ কোনো আপত্তি নাই, কিন্তু আপোনাৰ বিভাগীয় সঞ্চালকৰ প্ৰস্তাৱ মানি মাননি বৃদ্ধি কৰক, এনেদৰে কৈছে। গুৱাহাটী 12 এপ্ৰিল মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱা 10 এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰত গৈ গহপুৰত এগৰাকী সন্মানীয় সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত CITU সংগঠনটোৰ বিৰুদ্ধে বিষোদাগাৰ কৰি এই সংগঠনৰ লগত থকা অংগনবাড়ী কৰ্মী সহায়িকাসকলক এই সংগঠনৰ পৰা আঁতৰি আহিবলৈ মুকলি আহ্বান জনাইছে। আৰু এই সংগঠনৰ পৰা মুখ্যমন্ত্ৰীয়ে কৈছে, মই আপোনালোকক সেইখিনি মন্তব্য দেখাব নোৱাৰিলোঁ যিহেতু কপিৰাইট ষ্ট্ৰাইক লাগি যাব, আৰু মই আপোনালোকক কৈ দিছোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকে CITUৰ পৰা আঁতৰি আহিব লাগে, মাননি বৃদ্ধি হওক বা যিকোনো অংগনবাড়ীৰ সমস্যা সমাধান কৰিব মুখ্যমন্ত্ৰীয়ে। কিন্তু এটা কথা স্পষ্ট ইয়াৰ পৰা বুজিব পাৰিছোঁ যে CITU এটা ৰাজনৈতিক দল বা এনেকুৱা ধৰণৰ কথা কৈছে যিটো CPIMৰ দল, কিন্তু মেইন কথাটো হৈছে যে CITU ৰাজনৈতিক দলৰ লগত কেনেকৈ কৰ্মচাৰীৰ লগত মিল খায়, এয়া হৈছে ডাঙৰ কথা। কিয়নো কৰ্মচাৰী হিচাপে হৈছে চৰকাৰী কৰ্মচাৰী, আৰু কৰ্মচাৰী যিটো ৰাজনীতিত সেনেকুৱা ধৰণৰ এক্টিভ থাকিব নোৱাৰে, কাৰণ ৰাজনৈতিক দল মানে বেলেগ আৰু কৰ্মচাৰী মানে বেলেগ। যদিও অংগনবাড়ী কৰ্মচাৰী নহয় তথাপি আঁচনিৰ অন্তৰ্গত কৰ্মী বা
কৰ্মচাৰী বুলি ক'ব পাৰোঁ, যিটো কৰ্মচাৰী হিচাপে স্বীকৃতি নাই হোৱা, কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাই যি ৰাজনৈতিক দলৰ লগত আছে, এয়া তেওঁলোকৰ ভুল সিদ্ধান্ত বুলি বহুতে ভাবিছে। মোৰ মতে মই ভুল বুলি নকওঁ, কিয়নো বেলেগ বেলেগ ৰাজ্যৰ যিহেতু অংগনবাড়ী কৰ্মী সহায়িকাই CITUৰ লগত আন্দোলন কৰিছে আৰু আন্দোলনৰ ফলত যিহেতু মাননি বৃদ্ধি পাইছে, কিন্তু মুখ্যমন্ত্ৰী স্পষ্ট ঘোষণা, CITUৰ লগত থাকিলে অংগনবাড়ীৰ মাননি কেতিয়াও বৃদ্ধি নাপায়। আৰু যি নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী মহোদয় একত্ৰিত হ'ব, CITUৰ লগত নবহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কিন্তু অতি চতুৰালীৰে সাংবাদিকৰ মূল প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিল অসমৰ মুখ্যমন্ত্ৰী। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই মুখ্যমন্ত্ৰী মহোদয়ৰ এনে অভব্য বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জনাই সন্থাই স্পষ্ট কৰি দিয়ে যে এই সন্থাই CITUৰ অন্তৰ্ভুক্ত হৈ 1999 চনৰ পৰা অসমত কাম কৰি আছে। কিন্তু এটা কথা, গুৰুত্বপূৰ্ণ কথা যে 1999 চনৰ পৰা অসমত কাম কৰি আছে CITUৰ লগত এই অংগনবাড়ীৰ যি কৰ্মী সহায়িকা, অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আঁচনিখন সঠিকভাৱে ৰূপায়ণ কৰাৰ কাৰণে নিষ্ঠাৰ সৈতে সেৱা আগবঢ়াই আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে এই কথা জানিও নজনাৰ ভাও জুৰিলে যে 2017 চনত BJP নেতৃত্বাধীন সোণোৱাল মন্ত্ৰীসভাত তেখেতে বিত্তমন্ত্ৰী থকা অৱস্থাতে CITUৰ নেতৃত্বত চলা আন্দোলনৰ পটভূমিতে BJP চৰকাৰে বিশেষ কেবিনেট বহুৱাই আংশিক দাবী মানি লৈছিল। অংগনবাড়ী কৰ্মীৰ বাবে 1,000 টকা আৰু সহায়িকালৈ 500 টকা বৃদ্ধিৰ চৰকাৰী জাননী প্ৰকাশ কৰিছিল। আজিৰ পৰিস্থিতিৰ পাৰ্থক্য দেখা গৈছে অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগীয় সঞ্চালকালয় আৰু অসম চৰকাৰৰ মাজত। খুবেই ডাঙৰ কথা যে অসম চৰকাৰৰ যি মহিলা আৰু শিশু কল্যাণ বিভাগৰ লগত আজিৰ যি পাৰ্থক্য হৈছে, সেয়া এটা খুবেই দুখজনক কথা। CITU নেতৃত্বাধীন অসম চৰকাৰৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই মাত্ৰ দাবী কৰি আছে সঞ্চালকৰ প্ৰস্তাৱ চৰকাৰীভাৱে মানি লওক বা চৰকাৰে মানি লওক। এই দাবীত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই বাধ্য হৈ 15 ফেব্ৰুৱাৰী 2024 পৰা অসহযোগ আন্দোলন চলাই আছে। 26 ফেব্ৰুৱাৰী 2024 পৰা 26 ফেব্ৰুৱাৰী 2024 নিৰ্বাচন ঘোষণাৰ দিনলৈকে সচ্ছল ধৰ্ণাস্থলীত দিনে নিশাই ধৰ্ণা কাৰ্যসূচী পালন কৰি আছিল। আপোনালোকে নিশ্চয় এইখিনি জানে। 2024 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখৰ পৰাই ধাৰাবাহিক আন্দোলন চলাই আছিল দিনে নিশা, আৰু ইয়াত সচ্ছলত অৱস্থিত ধৰ্মঘট পালন কৰিছিল, কাৰ্যসূচী পালন কৰি আছিল। 3 মাৰ্চ 2024 বিত্ত নিয়োগৰ আমন্ত্ৰণ ক্ৰমে আলোচনাত বহিছিল অংগনবাড়ী কৰ্মী সহায়িকা সন্থা লগতে বিত্তমন্ত্ৰীয়ে। তেনেস্থলত মুখ্যমন্ত্ৰী মহোদয় অংগনবাড়ী কৰ্মী সহায়িকাৰ সংগঠনটো CITUৰ অন্তৰ্ভুক্ত বুলি নাজানো। এই সময়তে মুখ্যমন্ত্ৰী মহোদয়ৰ ডাঙৰ ঘোষণা যে অংগনবাড়ী কৰ্মী সহায়িকা সংগঠনটো CITUৰ লগত অন্তৰ্ভুক্ত বুলি নাজানো আৰু CITUৰ লগত থাকিলে অংগনবাড়ীৰ মাননি বৃদ্ধি নাপায় বা অংগনবাড়ী কৰ্মী সহায়িকাৰ লগত নবহে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কোৱাটো অতি দুৰ্ভাগ্যজনক। বিভাগীয় সঞ্চালকৰ প্ৰস্তাৱক বিভাগীয় মন্ত্ৰালয়ে অনুমোদন জনাব লাগে, আৰু এয়া কৈছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। ইয়াত কাৰোবাৰ লগত আকৌ আলোচনা কৰাৰ অৱকাশেই নাই। তেনেস্থলত CITUৰ বিৰুদ্ধে বিষোদাগৰ কৰি CITUক বাদ দিলে আলোচনা কৰিম ইত্যাদি কথাৰ অৱতাৰণা কৰাৰ অৰ্থ হ'ল সামান্য মাননি ধন বৃদ্ধি কৰি দিয়াৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছাৰ অভাৱ আৰু কাম কৰা মানুহৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ৰ চূড়ান্ত অৱজ্ঞাৰ বহিঃপ্ৰকাশ। মুখ্যমন্ত্ৰী এগৰাকীয়ে এনে ধৰণৰ বক্তব্য গণতান্ত্ৰিক মনোভাৱৰ পৰিচায়ক নহয়। কামৰ বিনিময়ত উপযুক্ত পাৰিশ্ৰমিক বিচৰা সাংবিধানিক অধিকাৰ। অসমৰ ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই এই অধিকাৰ আদায় কৰাৰ বাবে ধাৰাবাহিক সংগ্ৰাম চলাই আছে আৰু ভৱিষ্যতে চলাই যাব বুলি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই ইয়াৰ প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰে। এই সুযোগতে অসমৰ ৰাইজক জনাই থব বিচাৰিছোঁ যে অসমৰ বাহিৰে দেশৰ বাকী সকলো ৰাজ্যত কৰ্মী সহায়িকাৰ মাহিলী মাননি 10,000ৰ ওপৰত। সেয়া সম্ভৱ হৈছে সংশ্লিষ্ট ৰাজ্যসমূহত থকা CITUৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ গণতান্ত্ৰিক আন্দোলনৰ ফলত। এয়া মই আপোনালোকক আগতেও কৈছিলোঁ, এই কথা এইবাৰ সন্থাই প্ৰকাশ কৰিলে। যিহেতু এই কথা মই বহুদিন আগতে টাইমছ অসম নিউজত কৈছিলোঁ, আজি মই এজ এ টাইম অসমত আপোনালোকৰ কাৰণে এইখিনি খবৰ লৈ আহিছোঁ। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ স্পষ্ট বক্তব্য হ'ল আজিৰ সময়ত কোনোবাই CITUত থাকিব নে নাথাকে সেয়া বিষয় হ'ব নালাগে। বিষয় হোৱা প্ৰয়োজন অসমৰ 1,21,000 কৰ্মী আৰু মিনি কৰ্মী সহায়িকাসকলৰ জীৱন ধাৰণৰ সামান্য সকাহ দিয়াৰ বাবে বিভাগীয় সঞ্চালকৰ প্ৰস্তাৱ মানি
অসম চৰকাৰে অংগনবাড়ী কৰ্মীক মাহিলী 10,000 টকা, মিনি কৰ্মীক 7,000 টকা আৰু সহায়িকাক 5,000 টকা অতিৰিক্ত মাননি আদায় দিয়া। আৰু ইয়াৰ আগতে 7A দৰ্শক বুলি এটা পেজ আছে বা ইউটিউব চেনেল আছে, তাতে প্ৰকাশ পাইছিল যে অসমৰ মুখ্যমন্ত্ৰীয়ে অংগনবাড়ীৰ দৰমহা 21,000 কৰিব, 18,000 কৰিব, কিন্তু CITUৰ লগত থকাৰ কাৰণে হোৱা নাই বুলি দাবী কৰে। স্পষ্টকৈ নকলেও কিছু দাবী কৰে। আৰু আশা কৰোঁ দলীয় ৰাজনীতিৰ ঊৰ্ধত থাকি আমাৰ ৰাজ্যখনৰ সন্মানীয় মুখ্যমন্ত্ৰী হিচাপে কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক শ্ৰমৰ মৰ্যাদা আদায় দিব। ধন্যবাদ সহ জয়মতী দাস সভাপতি, ইন্দ্ৰাণৰ সম্পাদক, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা। আজি এয়া প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। আপুনি কি ভাবে? অংগনবাড়ী কৰ্মী সহায়িকাৰ যি মাননি বৃদ্ধিৰ প্ৰস্তাৱ, সেয়া বাস্তৱত পৰিণত নকৰে নেকি অসম চৰকাৰে? বা আপুনি কি ভাবে যে CITUৰ লগত থাকিলে অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাই মাননি বৃদ্ধি নহয় অসমত? কিয়নো অসমৰ মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, CITU এৰি দিয়ক। CITU এৰি দিলে আপোনালোকৰ লগত বহিব নিৰ্বাচনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী নিজে। আৰু আপোনালোকৰ যি দাবী আছে সেয়া মুখ্যমন্ত্ৰীক ক'লে নিশ্চয় মুখ্যমন্ত্ৰী বুজি পাব। এনেদৰে মুখ্যমন্ত্ৰী ক'বলৈ চেষ্টা কৰিছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত। আৰু CITU এটা ৰাজনৈতিক দল বুলি মুখ্যমন্ত্ৰীয়ে আখ্যা দিছে। আপুনি কি ভাবে কমেণ্টত জনাব। আৰু ৰেড ফ্লাগ যি ৰঙা পতাকা উৰাইছে সেয়া চৰকাৰ বিৰোধী নেকি? আপোনালোকে কমেণ্টত জনাব। থেংক ইউ। আজি ভিডিঅ' মানে আছিল জয় অসম। ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব, কিয়নো এনেকুৱা ধৰণৰ নতুন নতুন গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে আগতীয়াকৈ লাভ কৰিব।